খবৰ সকলো ভালে আছে না সকলো ভালে কুশলে থাকক আমিও ভালে আছোঁ আৰু আজি হৈছে কাতি বিহু আমি সকলোৱে গমে পাইছোঁ তো কাতি বিহু উপলক্ষে দৰঙত এখন বহুত ডাঙৰ মেলা হয় যিখন মেলাৰ নাম হৈছে মথেনী আমি দৰঙীয়া ভাষাত কওঁ মথেনী বা মথনি আৰু সেই মেলাখনত আজি আপোনালোকক লৈ গৈ আছোঁ গতিকে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব তাৰে আগতে আপোনালোক সকলোকে কাতি বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ তো বলক গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো চলে গাইছ এই মথনি খোলা পাম আৰু অকণমান আছে কিন্তু ইয়াৰ পৰাই মানে বিৰাট জাম হৈছে এবাৰ হয়তো বহুত মানুহ হ'ব কাৰণ এবাৰ দুবছৰ মূৰত এই উৎসৱটো পতা হৈছে কাৰণ একেবছৰ কৰোণা আছিলে চ' এইবাৰ ভালকৈ পতা হৈছে তো বহুত মানুহ আহিছে এতিয়া চহৰীয়া ভাই আৰু মই গৈ আছোঁ বহুত যাম চাইডৰ ফালে চাবা একদম মানে লাগি যাব ব'লক আপোনালোকক যিমান পাৰি দেখুৱাবলৈ চেষ্টা কৰি যাম তো চলে গাইছ আৰু মোৰ পিছফালে যে আপোনালোকে দেখিছে এইখন গেট হৈছে ইয়াৰ মূল মানে যিটো ৰাস্তাৰে আমি আহিলোঁ তাৰ পৰা অহা যিটো মূল মানে মথনি খোলা আছে তালৈ যোৱা এইখন হৈছে মূল গেট আৰু তাৰ পৰা 100 মিটাৰমান ভিতৰত সোমাব লাগে তো বলক যিমান পাৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো বলক গাইছ আৰু এই উৎসৱটো হয় দৰঙৰ হাজৰিকাপাৰা নামৰ ঠাইৰ দেৱানন্দ সত্ৰত আৰু এই সত্ৰখনত এই উৎসৱটো প্ৰতি বছৰে কাতি বিহুৰ দিনা হয় আৰু এই উৎসৱটোত যিসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ লোকবিশ্বাস অনুসৰি কোৱা হয় যে ৰোগ ব্যাধি হয় গতিকে আজি আপোনালোকেও ইয়াত অংশগ্ৰহণ কৰা হ'ল ভিডিঅ'টোৰ জৰিয়তে গতিকে আমিও সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ গতিকে আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব আৰু এই যিখন মোৰ পিছফালে শালখন দেখিছে ইয়াতেই গধূলি যিটো মেইন পৰ্ব হয় ইয়াতে হ'ব তো আপোনালোকক দেখাই পাইছে গোটেই গান লাগি আছে তো কপিৰাইট লাগিব পাৰে বাবে মই আপোনালোক ডাবিং কৰি গোটেইখিনি কথা আপোনালোকক কৈ আছোঁ তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ধুনীয়াকৈ চাই থাকিব ফাইনেলি আমি আহি দেৱানন্দ সত্ৰ পাইছোঁ আৰু সত্ৰখন হৈছে এইখনে আৰু আপোনালোকক আগতে যি দেখাই লৈ আহিলোঁ ফিল্ডৰ যিখিনি দধি মন্থনৰ কাৰ্যসূচী আছে সেইখিনি হ'ব গধূলি আৰু ইয়াতে পাৰি যদি আমি কাৰোবাৰ পৰা আমি বাইক ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কেনেকুৱাকৈ তেওঁলোকে কি কৰে তো বলক গাইছ আৰু এতিয়া বৰদেউতাহঁতে আমাক অকণমান ইয়াৰে মথনি উৎসৱৰ বিষয়ে কিয়নো মথনি উৎসৱটো পতা হয় কিহৰ কাৰণে পতা হয় এই কথাখিনি আপোনালোকে অকণমান আমাক থুলমূলকৈ কৈ দিলে হ'ব কওক আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা ইয়াত দধি মন্থন আৰু সাগৰ মন্থন নামৰ উৎসৱটো ৰূপায়িত হয় সত্ৰীয়াসকলে উদযাপন কৰে আৰু আমি দধি মন্থন আৰু সাগৰ মন্থনটো অলপ সহজ ভাষাত মথনি বুলিয়ে কওঁ যিয়ে নহওক আজি আহিন আৰু কাতি মাহৰ সংক্ৰান্তি তিথি ইয়াত এখন ডাঙৰ মেলাও হয় ইয়াত অঞ্চলটোৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াতে যোগদান কৰে আৰু মথনি উপভোগটো তেওঁলোকৰ পুণ্যৰ কাম বুলি ধৰি লয় দৰ্শনাৰ্থীবিলাকে ইয়াত আমাৰ বাসুদেৱৰ মন্দিৰ আছে শালগ্ৰাম মন্দিৰ আছে এইবিলাকো দৰ্শন কৰে তেওঁলোকে ইয়াৰ কথা হ'ল কি যে সাগৰ মন্থন যিটো আমাৰ শাস্ত্ৰীয় ভাগৱতত আছে সেই সাগৰ মন্থনৰ ওপৰত গহনা লৈ এই উৎসৱটোৰ মানে পটভূমি ইয়াত আজি নিশা 10 বজাত 9 বজাত 10 বজাৰ ভিতৰত সাগৰ মন্থনটো দেৱতা আৰু অসুৰসকলে ৰূপায়ণ কৰিব আৰু সেই সাগৰ মন্থনৰ পিছত যেতিয়া অমৃত নিৰ্গত হয় বা ৰাখে সেই অমৃতটো দুই কুলৰ মাজত বিতৰণ কৰি সেই উৎসৱৰ সামৰণি পেলায় এতিয়ালৈ পৰম্পৰাগতভাৱে কিমান বছৰ হ'ল আপোনালোকে গম পোৱাত এই উৎসৱটো এনেকৈ পাতিব হ'বৰ কাৰণে 375 বছৰ হ'ল 375 বছৰ ধৰি দিলে গতিকে ইয়াৰ মাজত আৰু মাহ দিনটো আৰু আমি নকওঁ 375 বছৰ হ'ল এই উৎসৱটো আৰু কাৰণে কেতিয়া পতা হয় আহিন আৰু কাতি মাহৰ সংক্ৰান্তি কাতি বিহুৰ দিনা পতা হয় কাতি বিহুৰ দিনা দুদিনীয়াকৈ হয় নেকি দুদিনীয়াকৈ হয় যোৱাকালি উৰুকা বুলি কয় উৰুকাটো আমাৰ সত্ৰীয়া সংস্কৃতি অলপ প্ৰদৰ্শন কৰা হয় সন্ধিয়া সময়ত পানী তোলা হয় আৰু তাৰপিছতে আমাৰ দধি মথা হয় আৰু আজি মূলৰ দিনা এই এতিয়া 3:30 4টামান বজাত এই কৰি আছে নহয় তেনেকৈ আমাৰ সেই দধি মন্থনে হ'ব আজিও এতিয়া হ'ব আৰু ৰাতি আৰু 8:30মান বজাত আকৌ হ'ব সেই একেখিনি কাম আৰু নিশা সাগৰ মন্থনৰ কাৰণে
প্ৰস্তুত হোৱা যাব তেতিয়া দুটা দল হ'ব এটা দেৱতাৰ দল আৰু এটা অসুৰৰ দল আৰু মানে দেৱতাৰ দল আৰু অসুৰৰ দলে সাগৰ মন্থন কৰিব আৰু সাগৰ মন্থন কৰাৰ পিছত যিটো বস্তু ওলায় কি ওলায় সেইখিনি মানে এতিয়া পঞ্চামৃত অমৃত বস্তু এটা আৰু সেইটো ভক্তসকলে গ্ৰহণ কৰে ভক্তসকলে গ্ৰহণ কৰিব এনেই আৰু শাস্ত্ৰত অসুৰে খাব নাপালে দেৱতাই খালে কিন্তু ইয়াত আমি সেই ভক্তসকলক সেই সময়ত বিতৰণ কৰা হয় আৰু সকলোৱে কুশল মংগল কামনা কৰি পায় মংগল দূৰ কৰিবৰ কাৰণে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈ উৎসৱৰ জৱনিকা পেলায় ঠিক আছে বন্ধুতাহঁত আপোনালোকক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে গমেই পালে ইতিমধ্যে ইয়াৰ ঐতিহ্যৰ বিষয়ে বন্ধুতাহঁতে ইমান ধুনীয়াকৈ ক'লে গতিকে আমি ৰাতিলৈ ৰখিম আৰু ইয়াত কি হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম এতিয়া দধি মন্থনৰ সকলো প্ৰস্তুতি প্ৰায় আৰম্ভ হৈ গৈছে এতিয়া ইয়াতে এওঁলোকৰ ভাষাত এয়া কইনা বুলি কৈছে আমি বহুত ভালকৈ গম পোৱা নাই তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিভাৱে কি কৰি যায় আৰু এতিয়াৰ পৰা আমি ৰাতিলৈ থাকিম সকলো পৰিৱেশ আপোনালোকক আমি দেখুৱাই আছোঁ গাইজ ভিডিঅ'টো শেষ কৰি চাই থাকিব বৰ্তমান মন্দিৰৰ পৰা তেওঁলোকক আগবঢ়াই লৈ যোৱা হৈছে তেওঁলোকক কইনা বুলি কয় আৰু তেওঁলোকে গৈ এতিয়া দধি মন্থন কৰিব আৰু ইয়াৰ সকলো পৰিস্থিতি পৰিৱেশটো আপোনালোকক আমি দেখুৱাই আছোঁ আৰু তেওঁলোকক এয়া আগবঢ়াই লৈ আহিছে আপোনালোকে দেখি আছে চাওক এইখিনি আচলতে বহুত আমি ভবা নাছিলোঁ এনেকুৱা এটা পৰিৱেশ দেখিম বুলি আপোনালোকে দেখা পাই আছে আৰু মন্দিৰৰ পৰা তেওঁলোকক যিখন শৰাইৰে আগবঢ়াই অনা হৈছিলে সেই শৰাইখন এতিয়া আপোনালোকক দেখুওৱা এই শালখনত তেওঁলোকে স্থাপন কৰিছে আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি ভক্তপ্ৰাণ ৰাইজ এয়া আমাৰ দধি মন্থন কাৰ্যসূচী আৰম্ভ হৈছে নিমন্থন কাৰ্যসূচী আৰম্ভ হৈছে গতিকে সমূহ দৰ্শকক আমি ৰভাৰতলী আৰু ইয়াতে পূজা অৰ্চনা কৰি থকা হৈছে তেওঁলোকক আগবঢ়াই আনি থকা হৈছে
উঠি যায় মোকো আপোনালোকে দেখা পাই আছে এনেকৈ দধিমন্থন কাৰ্যসূচীটো পালন কৰা হয় এয়া হৈছে দৰঙী কৃষ্টি দৰঙী পৰম্পৰা আচলতে সঁচাকৈ অদ্ভুত সঁচাকৈ ভাল লগা আপোনালোক আহিব কাতি বিহুৰ দিনা আপোনালোকে ইতিমধ্যে ইনফৰ্মেশ্যনটো গোটেইখিনি পাইছে গতিকে আৰু লিংকত মই ডেছক্ৰিপশ্যনত গোটেইখিনি আপোনালোকক বৰ্ণনাও দি দিম এয়া হৈছে দধিমন্থন কাৰ্যসূচী আৰু আপোনালোকে আহিব এইফালে ইয়াতে যিহেতু মেলা দৰঙীয়া এখন ডাঙৰ মেলা হয় আৰু ইয়াত গোটেই মঙললৈ ইউটিউবৰ সন্ধাটো লগ লাগিছে এইফালে এয়া হৈছে মিনাল ভাগৱতী আপোনালোকে চিনি পায় আৰু গোটেইকেইটা আমি আৰু এইটো মেইন মানুহ আছে ডন আজি ফাৰ্ষ্ট টাইম লগ পালোঁ ইমান কথা হৈ থাকে লগ পোৱা নাছিলোঁ এনেকৈ আৰু গোটেইকেইটা ইউটিউবৰ গোটেইকেইটা ল'ৰা লগ পাই ভালো লাগিল আপোনালোকে সকলোকে চিনিয়ে পায় আৰু এতিয়া আকৌ বিশেষকৈ চহৰীয়া আৰু মই একেলগে আছোঁ এতিয়া ৰাতি হৈ আহিল গতিকে আমি ঘৰত যামগৈ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে হয়তো নিশ্চয় নজনা কথা গম পালে গতিকে আপোনালোকে ভিডিঅ'বোৰ শেষ কৰি চাই থাকিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই বাই বাই